হেল্ল' গাইজ, মই পৰিস্মিতাই মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া আমি গৈ আছোঁ কাজিৰঙা অৰ্কিড উদ্যানলৈ। এয়া আমি গৈ আছোঁ। ইয়াত মন কৰিব লাগিব আপোনালোকৰ গাড়ীৰ স্পীড কিন্তু 40তকৈ তলত ৰাখিব লাগিব ইয়াত চলাওঁতে, কাৰণ এনিমেল কৰিডৰ যিহেতু আছে, সেয়েহে 40তকৈ ওপৰত চলালে কিন্তু আপোনালোকে ফাইন দিব লাগিব। এই কথা আপোনালোকে মন কৰিব প্ৰথমবাৰ যোৱাসকলে। তেনেহ'লে ব'লক আমি গৈ আছোঁ। এয়া আমি মেইন ৰোডৰ পৰা লেফ্ট টাৰ্ণিং ল'লোঁ। ইয়াতে কাজিৰঙা জাতীয় অৰ্কিড উদ্যান আছে। তেনেহ'লে ব'লকচোন, এই ভিডিঅ'টো কিন্তু আপোনালোকে মিছ নকৰিব। ইয়াতে অৰ্কিড উদ্যানত আপোনালোকে বিভিন্ন ধৰণৰ ভেৰাইটি অৰ্কিড দেখিবলৈ পাব। তেনেহ'লে ব'লক। এয়া আমি আহি পালোহি আমাৰ লক্ষ্যস্থান কাজিৰঙা অৰ্কিড উদ্যান। ব'লক তেনেহ'লে ভিতৰলৈ যাওঁ। এয়া আমি ভিতৰৰ ভাগলৈ সোমাই আহিছোঁ। এনেদৰে আপোনালোকে দেখিবলৈ পাব বিভিন্ন ধৰণৰ অৰ্কিড ইয়াত। এয়া ৱৰ্ল্ড স্মলেষ্ট অৰ্কিড হয়। ব'লক তেনেহ'লে আমি ইয়াৰে এজন বিশেষ ব্যক্তিৰ পৰা সকলোখিনি জানি লওঁ বিতংভাৱে অৰ্কিডৰ বিষয়ে। আমি এই মুখৰ পৰা অলপ এক্সপ্লেইনকৈ জানি লওঁ অৰ্কিডৰ বিষয়ে। ব'লকচোন। আৰু অসমৰ জাতীয় ফুল কপৌ ফুল বুলি কয়, আৰু শিয়ালনেজীয়া কপৌ। তাৰে এইটো আপোনাৰ হাইব্ৰিড বনোৱা হৈছে। হয়, তাৰে তৃতীয়টো ফুলি আছে আপোনাৰ কেটেলিয়া। এইটো কয় কেটেলিয়া অৰ্কিড। কেটেলিয়া অৰ্কিড। কেটেলিয়া। আৰু অৰ্কিড আৰু নৰ্মেল ফুলৰ মাজত এইটোৱে পাৰ্থক্য, অৰ্কিড হ'বলৈ হ'লে বাইদেউ এটা ফুলত 6টা পাহি থাকিব লাগিব। হয়, 5টা চিমিলাৰ হয়, মাজৰ এটা ডিফাৰেণ্ট। এইটো অৰ্কিডৰ মেইন বৈশিষ্ট্য। 6টা পাহি থাকিব লাগিব অৰ্কিড হ'বলৈ হ'লে। আপোনালোকে ডান্সিং লেডি বুলি কয়। গোন্ধটো একদম কেডবেৰী চকলেট। এইটো বাল্বো ফাইলাম বুলি কয়। ফুলপাহ দীঘল কেনেকৈ কাউলি আহিলে এইটো। আৰু লগত আমি নাৰিকল খাওঁ, খোলাবিলাক এনেই পেলাই দিওঁ। এই নাৰিকলৰ খোলাটো আমি অৰ্কিড লগাইছোঁ, যিটো খোলাটো। লগতে এইখনত ফুলি আছে আপোনাৰ ফেলনপচিছ, পখিলা অৰ্কিড বুলিও কয়। অৰ্কিডৰ পাতৰ হীৰাবিলাক পেৰেলেল হয়, সমান্তৰাল। নৰ্মেলি কি হয়, ভাগ ভাগ হয়। অৰ্কিডৰ পাতত পেৰেলেল হীৰা। ৱৰ্ল্ডৰ লাৰ্জেষ্ট অৰ্কিড। কালাৰটো আপোনাৰ হালধীয়া। সম্পূৰ্ণ হৈছেগৈ। 25 ফুট হ'বলৈ হ'লে আৰু 10-15 বছৰ সময় লাগে। এইটো অৰ্কিডৰ মাটি নালাগে চব, কয়লা ইটাৰ টুকুৰা চব দিলে ধুনীয়াকৈ ফুলি যায়। আৰু এটা আছে আপোনাৰ মাটি কপৌ, যিটো অসমীয়াত কয় বোৱাৰী কপৌ। হয় নি? বোৱাৰী কপৌ এইজোপা প্লাষ্টিকডাল দীঘলটো ওলাব। বোৱাৰী যেনেকৈ উৰণি লৈ থাকে, ফুলপাহ তেনেকৈ ফুলে, মানে মূৰ কৰি ফুলে। সেইকাৰণে বোৱাৰী কপৌ বুলি কয়। অৰ্কিডবিলাক বেছিভাগ চাব আপোনালোকে, যিটো গছত ডালত বা আপোনালোকে চাব এই য'ত শেলৈ থাকে, শেলৈতে অৰ্কিডবিলাক বেছিকৈ পোৱা যায়। এইজোপা বতাহত জীয়াই থাকে ন? হয়, কুকুৰীকণা ৰোগৰ কাৰণে এইটো ঔষধ। এই ফুলটো ন? ফুল পাহিৰ যিটো ৰস ওলাব, হয়, সেইটো ড্ৰপটো আপোনাৰ আই ড্ৰপ বনায়। এই ডেণ্ড্ৰবিয়াম অৰ্কিডবিলাক আজিকালি খুব কমন হৈছে। বিয়া বাৰু ডেক'ৰেশ্যনৰ কাৰণে অৰ্কিড খুব ব্যৱহাৰ কৰে। মানে এপাহ ফুলে আপোনাৰ প্ৰায় এমাহ-1.5 মাহলৈকে বেয়া নহয়। সেইকাৰণে এইটো অৰ্কিড বেছি কমন হৈ গৈছে আজিকালি, ডিমাণ্ডেডো হয়। মানে ফুলৰ শ্বেপটো আপোনাৰ পখিলা যেন লাগে, আৰু কিছুমানে ড্ৰয়িং কৰা যেন লাগে মানে। এইটো কেটেলিয়া অৰ্কিড। হয়, আৰু আমাৰ যেনেকৈ আমাৰ নেশ্যনেল ফ্লাৱাৰ পদুম ফুল। হয়, চ' কলম্বিয়াৰ ইয়াৰ এটা প্ৰজাতি আছে, কলম্বিয়াৰ নেশ্যনেল ফ্লাৱাৰ। আৰু যেতিয়া ফুলত যেতিয়া পৰাগযোগ হয়, পলিনেশ্যন হয়, তেতিয়া এনেকুৱা গুটি হয়। এই গুটিটোৱে আপোনাৰ নেচাৰেলি যেতিয়া ফাটি যায়, এই বতাহত গৈ শেলৈত লাগি ধৰে। তাৰপৰা আকৌ অৰ্কিড নিজে নিজে গৈ প্ৰথম ফুলা অৱস্থাত ইয়াৰ কালাৰটো আপোনাৰ গ্ৰীণ হয়গৈ। লাহে 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 এনেকুৱা ব্ৰাউনেছ হৈ যায়। কক্ৰ'চ অৰ্কিড। আৰু ৱাইল্ড অৰ্কিডখিনি আপোনালোকে গম পায়, বছৰেকত এবাৰেই ফুলে। সেইবিলাক আমাৰ জাতীয় ফুল কপৌ ফুল, এবাৰে ফুলে বহাগত। লগতে এনেকুৱা আপোনাৰ সেউজীয়া ৰঙৰো ফুল ফুলেগৈ। এইটো ফুলা নাই, এতিয়া ফুলিব লৈছেগৈ। আৰু এবিধ আছে অৰ্কিডৰ প্ৰজাতি, যিটো আমি খোৱাৰ কাৰণে ব্যৱহাৰ কৰোঁ, যিজোপা কয় ভেনিলা। হয়, ভেনিলা। ক্ৰীমিং কৰোঁ যে ন? ইয়াৰ পৰা কৰে নি ভেনিলা? ভেনিলা ফুল বা বছৰেকত আকৌ 6 ঘণ্টাৰ কাৰণে ফুলে। বছৰেকত 6 ঘণ্টাৰ কাৰণে? বছৰেকত এবাৰে ফুলে নি 6 ঘণ্টা? এবাৰে ফুলে। হয় নি? চাওক, ক্ৰীম কেক বা চকলেটত দিয়েগৈ। হয়। আৰু ভেনিলাটো একচুৱেলি অৰ্কিড বুলি আমি গম নাপাওঁ, কিন্তু খাই থাকোঁ। হয়, একচুৱেলি ভেনিলাটো অৰ্কিড হয়। হয়, আৰু ভেনিলা এইবিলাক চব ডেণ্ড্ৰবিয়াম সোনিয়া বুলি কয়। ডেণ্ড্ৰবিয়াম সোনিয়া। হয়,
বহুত দিনলৈকে ফুলে আমাৰ প্ৰায় এমাহমান হৈছেগৈ ফুলা আকৌ কলি আছে চব মানে এইটো 12 মাহে ফুলে 12 মাহ ফুলে বুলি ক'লে এইবিলাক ল'ব পৰা যায় নেকি হয় আমাৰ নাৰ্চাৰী আছে আগলৈ যিবিলাক ইয়াৰ পৰা নোৱাৰি অঁ চৰি যিবিলাক অৰ্কিড আপোনালোকে নাৰ্চাৰী যদি কিনিব পায় আপোনালোকে গম পাব যে এইটো হাইব্ৰিড হয় কিন্তু ৱাইল্ড অৰ্কিডখিনি বেচা কিনাটো ইলিগেল হয় এইটো বেচিব নোৱাৰে কিনিব নোৱাৰে এনেই ৰাখিব পাৰে কনজাৰ্ভ কৰিব পাৰে কিন্তু আমি নৰ্থ ইষ্টত এইটো যদি ভালকৈ আপোনালোকে চাই আপোনালোকে চাব ইয়াত আপোনাৰ ফুট এটা ওলাই আছে চকু দুটা পাখি মেলি পুৰা চৰাইজনী লিখিয়াও লাগে মোৰ চৰাইজনীও লাগে ইয়াত ইণ্টাৰেষ্টিং চাওক এইটো কয় ডান্সিং লেডি অৰ্কিড নাচনী কপৌ এপাহ ফুল চালে মানে এইফালৰ পৰা এইখন চাব এই দুখন হাত মোক স্কাৰ্ট পিন্ধি আছে হয় হয় স্কাৰ্ট পিন্ধি ফটো মাৰা অৰ্কিডৰ ফুল পাৱাৰ চেপটো চাওক একদম মাখি যেন লাগে মাখি জোকৰ ফেচ যেনো লাগে সেইকাৰণে জোকৰ ফেচ অৰ্কিড বুলি কয় চকু দুটা ভালকৈ লক্ষ্য কৰিলে দেখিব অৰ্কিডৰ যিমানখিনি ফুল আছে ফুলবিলাক যদি ভালদৰে আমি লক্ষ্য কৰোঁ তেতিয়া যিকোনো চেপ এটা ওলাই আহে আপুনি এইটো চালে এইটো ডান্সিং লেডি যিটো ডাঙৰকৈ ফুলি ডান্সিং লেডি পাথৰতে হৈ আছে এইবিলাক মাটি নালাগে এইবিলাকত যদি মাটি দি দিয়া হয় বাইদেউ চব মৰি যাব পাথৰতে হৈ আছে ন মাটি দিলে মৰি যায় হয় আমি 11জনী আপুনি গাইড আছোঁ লগতে আমাৰ এক্সপাৰ্ট আছে চোৱা মেলা কৰে এনেই আপোনালোকে 11জন আছে আমি 11জন মানে এতিয়া গাইড দিয়াত আমি যিখিনি অতিথি আহে মানে আমাৰ তেওঁলোকে দেখাই দিব পিকচাৰ প্লাণ্ট বুলি কয় পিকচাৰ প্লাণ্ট হয় কলচী উদ্ভিদ হয় বুলি কয় এইটো ভিনাছ ফ্লাইট্ৰে ইয়াত কি হয় মেল খাই থাকে পোক পতংগ যদি আহি পৰেগৈ ছেকেণ্ডতে যাব দেখাত বাঘৰ দাড়ি সকল ডেভিড ফুলো হয় এয়া কলা ৰঙৰ ফুল অহা বছৰ এইটো ছিজনতে ফুল এয়া মেঘালয়ৰ প্ৰজাতি 3টা বান্দৰ একেলগে বহি থকা জানো পেফিউপেডাৰাম স্পাইচেৰিয়ানাম বুলি কয় এইখিনি চব একেটা প্ৰজাতি অৰ্কিড লগাবৰ কাৰণে ফুটা থকা সেইবিলাক ভাল টাববিলাক ভাল ন যাতে পানীটো জমা হৈ নাথাকে হয় পখিলা কপৌ টোটেলি আপোনাৰ ৰ'জ ৱাটাৰ মানে গোলাপ জলৰ লিখে পুৰা নিউট্ৰিশ্যনটো লয় এইবিলাক আমি যিমানখিনি আমি এইটো আৰ্টিফিচিয়েলি লগাই দিছোঁ যে অৰ্কিড পাইপতো দিয়াই আছে কাৰণ আমি ভাবোঁ গছত থাকিলে গছৰ এইটো গোন্ধ থকা অৰ্কিড এইটো আপোনাৰ ভেনিলা লিখিয়াও গোন্ধায় য়েল্ল' কালাৰ নেকি এইটো চব হালধীয়াৰ মাজত আপোনাৰ পাৰ্পল ৰঙৰ এটা আছে এইটো কাঠৰ টুকুৰাতে এইটো এটা আছে মানে ডান্সিং লেডি অৰ্কিড ছোৱালীজনী ডান্সিং লেডি অৰ্কিড এনেই ডেক'ৰেশ্যনৰ কাৰণে ৰাখিছে এইবিলাক বাইদেউ অৰ্কিড হয় কিন্তু এইবিলাক অৰ্কিডত নপৰে এইখিনি ডেক'ৰেশ্যনৰ কাৰণে ন এইখিনি এন্থুৰিয়াম বুলি কয় এন্থুৰিয়াম সাপৰ ফানটো লিখা লাগিছে হয় সাপৰ ফানাটো লিখা স্নেক এইটো চিম্বিডিয়াম অৰ্কিড বুলি কয় ভাল লাগিলে আমাৰ বহুতকেইখন কথা নজনা কথা জানিব পাৰিলোঁ আজি আপোনাৰ পৰা হয় বাইদেউ আহিলে ভালেই কৰিলে বাইদেউৰ যিটো আপোনাৰ চেনেল আছে চবেই ভিডিঅ' চাব আমাৰ অৰ্কিডৰ যিখিনি অহা নাই আহিবগৈ বাইদেউৰ থ্ৰুদি যিখিনি নিউজ পাই আপোনালোকে চাব লগতে বাইদেউৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক এণ্ড কমেণ্ট আপোনাৰ পৰা বহুতখিনি নজনা কথা জানিব পাৰিলোঁ আজি অৰ্কিডৰ বিষয়ে ভাল লাগিলে আপোনালোকেও আহিব পাৰে আহিব ঠিক আছে থেংক ইউ আশা কৰিছোঁ আজি মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে যদিহে ভাল লাগিলে তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব লগতে কাষতে থকা ছাবস্ক্ৰাইব বাটনটো টিপি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনসমূহ আপোনালোকে আগতীয়াকৈ পায় এতিয়া মই গৈছোঁ ইয়াতে আছে জাতীয় সংগ্ৰহালয় নেশ্যনেল মিউজিয়াম আছে তাৰপিছতে আছে এয়া নাৰ্চাৰী আপোনালোকে বিভিন্ন ধৰণৰ ফুল এইখন নাৰ্চাৰীৰ পৰা আপোনালোকে ল'ব পাৰিব কিনিব পাৰিব আৰু কেকটাছ পাৰ্ক আছে আৰু বিভিন্ন ধৰণৰ মনোৰঞ্জনসূচক নৃত্য গীত আপোনালোকে দেখিব পাব নেক্সট ভিডিঅ'ত তেনেহ'লে আপোনালোকে নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰক আৰু ছাবস্ক্ৰাইব কৰি ৰাখক মোৰ চেনেলটো আজিলৈ আহিছোঁ তেন্তে বাই বাই